এক্সকিউজ মি Yes. মই মানে কেছ এটা দিবলৈ আহিছোঁ চুৰ না ডকাই মোবাইল হেৰাল না চুৰ কৰিল কি বস্তু মোবাইল কাৰ মোবাইল চুৰ হ'ল আপোনাৰ কেতিয়া এনেকে নকব মোৰ বিৰাট লাজ লাগে ৰক দে আজ। আহিছো কি নাম আছিলে জবা ছোৱালী নাম ৰাখিলা যে কাৰ তোমাৰ মোৰ নাম ৰাকেশ মই তোমাৰ নামটোহে সুধিছোঁ অ' ঐৰা তুমি বাৰে বাৰে কি মেইন কথাটো আহক আহক কৈ আছা হে দাদা আগতে মানুহৰ হাতত ফোন নাছিলে মানুহে খা খবৰ পাবলৈ হ'লে চিঠি লিখে কোনোবা এঠাইত যদি মানুহ এজন ঢুকায় এবছৰ পিছত বেলেগত খবৰ পায় যেতিয়া মোবাইল ফোন আৱিষ্কাৰ হ'ল মোবাইল ফোনবোৰ মানুহৰ হাতে হাতে হ'ল সহজলভ্য এতিয়া আপোনাৰ বিপদ এটা হৈছে ফটকে কোনোবা এজন মানুহক ফোন কৰিব পাৰে ইমান এটা বিজ্ঞানৰ মহান আৱিষ্কাৰক আপুনি বন্ধ কৰি দিব লাগে বুলি কৈছে মানিছো ৰ'বাচোন ৰ'বা মই যে অসুবিধাত পৰি আছোঁ ইনছে মিলিয়ে এতিয়া আপোনাৰ সুবিধাৰ কাৰণে ইমান ডাঙৰ আৱিষ্কাৰ এটাক ভুল বুলি ক'বনে নহয় তুমি এটা কথা মন কৰিছানে তুমি মোবাইলটো যে চাই থাকা অঁ কেতিয়াবা চাই থাকোঁতে পটকে যে কেতিয়াবা বেয়া ভিডিঅ' কিছুমান আহি যায় তুমি চাইছানে অঁ দাদা হয় দাদা এনেকৈ চাই থাকিব চাই ফটকে আহিছে নে নভবা নিচিনা ভিডিঅ' এটা তেনেকুৱাত আপোনাৰ নেচাওঁ বুলি ভাবোঁ তেনেকুৱাত আপোনাৰ চকুটো যায়েই নহয় মই কেতিয়াবা চাওঁ বাৰু আপুনি চাইনে নাচায় কি কথা কোৱা হে কি ফৰ্টি কথা কৈছা মই সেইবিলাক চাবলৈ মোৰ এতিয়া বয়স আছে নেকি মইহে এতিয়া 420 হ'লো নিজে কথা নি তাত মোক ফচাই দিছেগে মই কি বেছি কৰিলোঁ হে আপুনি মেইন কথাটো আহক না মেইন কথা হ'ল মই বিপদত পৰিছোঁ কি বিপদত পৰিছে আপুনি বিপদ মানে ছাৰ মোৰ ল'ৰা আৰু বোৱাৰী ঘৰতে থাকে সেইকাৰণে মোবাইল অফ কৰিব লাগে নহয় হে মোৰ নাতি এটা আছে সেইকাৰণে আপুনি মোবাইলটো অফ কৰি ৰাখিব দিছে তেৰি নহয় নাতিটোৱে এনি টাইম মোবাইলটো খুচৰি থাকে বুজি পালো সেইকাৰণে আপুনি মোবাইলটো অফ কৰি ৰাখে এই ৰ'বহে তেখেতক কথাটো ক'বলৈ দিয়কচোন হয় কওকচোন আপুনি মাজতে যে কেকেইটাই উকিল বাইদেউ এগৰাকীৰ কথা কৈছিলে কথাটো সঁচা নেকি কিবা কৈছিলে এতিয়া তেওঁ দেউতাকহে কৈছিলে থানোদাৰ ওচৰলৈ বোলে আহি থাকে মাজে মাজে আহে কিবা কেছৰ কাৰণে আপুনি সন্দেহ কৰিব নালাগে নকৰোঁ থানোদাৰ ওপৰত মোৰ 100% বিশ্বাস আছে মানে কথাটো হ'ল ছাৰ কি মানে চানে কৈ থাকে আপুনি ডাইৰেক্ট কওক কথাটো ডাইৰেক্ট ক'বলৈ হ'লে মোৰ নাতিটোৱে মোৰ মোবাইলটো লৈ খেলি থাকে কিন্তু ঘপকে কেতিয়াবা মোবাইলটোত বেয়া ভিডিঅ' কিছুমান গুচি আহেতো হেই আমাৰ মোবাইলতো আহে নহয় এইবোৰ বন্ধ কৰিব নোৱাৰিনে মান সন্মান চব শেষ হৈ যায় ছাৰ হয় দিয়ক বহুতৰ ক্ষেত্ৰতে তেনেকুৱা হয় এইবোৰ ছাইট কিবা কৰি বন্ধ কৰিব পৰা হ'লে ভাল আছিলে কিবা এটা চিন্তা কৰকচোন ছাৰ ময়ে কিবা এটা কৰিব লাগব তাৰ মান সন্মান একদম মৃত্যুৰ লগত মিলি যায় কিন্তু এইবিলাক ছাইট বন্ধ হ'ব না ছাৰ বসুদা ৰাতিপুৱাই যে এইটো ছাৰক দিবচোন দিয়ক কিবা কৰি আছিলে আপুনি এই সোফাখিনি চাফা কৰি আছিলোঁ সোফা চাফা কৰি আছিলে হয় বসুদা কি হৈছে আপোনাৰ একদম এজনী ইমান দিনে জমপা কোৱাটো ইয়াতে আছে তো ভয় ভাগাই নাই আছো না তোক সোমাই দিওঁ কৃষ্ণ ইমান ভয় খাইছে ল একে দিমহে একদম ভাল লাগিছে মই নাকলি যে বহুত দিনৰ মূৰত পিছফালটো দেখিছো যে কি কলি মানে ঘৰটো পিছফাল কিমান দিনৰ মূৰত কুঁৱা পাৰলৈ আহিছে পাগল আচ্ছা কাম কোৱা কি কাম আছে কোৱা
একো কাম নাই মই চব কাম কৰি আজৰি হলো খালি ভাজিকণ বহাবলৈ আছে ভাজি অঁ মই বনাম আহা ঘূৰি কোনো দৰকাৰ নাই মই বনাব জানো নালাগে তই মই হেল্প কৰি দিওঁ নালাগে মই জানো বনাব এয়া চোৱা ঘামচি মাম ভাজি ভাত নবনাওঁতে গোটেই হাতত মাম উঠি গ'ল মইনা কলিজা তই যদি কেৰাচিন তেলকণ হৈ মোৰ মামখিনিক গুচাই নিদিয় মই কেনেকৈ চলিম মইনা কলিজা অ' তাৰমানে এতিয়া মই তোমাৰ কেৰাচিন তেল আৰু মই তোমাৰ মাম আইও আজি নাটক মই মাম তুমি মোক কেৰাচিন তেল আহা আজি নাটক এই ৰ ময়ো গৈছো এই অ' বসুদা কি হৈছে নকয় কেলে দুখ লাগছি মেডাম কিয় আপুনি চফা চাফা কৰাৰ কাৰণে মোৰ দুখ লাগছি কিয় বা মোৰ ঘৰৰ চফাবিলাক কিমান দিনৰ পৰা লেতেৰা হৈ আছে হয় নেকি এদিন গৈ মই চাফা কৰি দিম দিয়ক নালাগে বাইদেউ আপুনি ছাৰৰ লগত বিয়া হ'ব কাৰণে চফাবিলাক চাফা কৰি আছা মোৰো যদি কইনা এটা হ'লহেঁতেন এই লেতেৰা চফাবিলাক চাফা কৰি থাকিলহেঁতেন হয়তো এই আপোনাৰ বিয়াৰ ৰিস্ক মই লৈছোঁ হয়নে 100% সঁচা তাই আলু ভাজি বনাব মোক যেনেকৈ কৈছে একে উস্তাদ এজনী এইটোতো মই চুপকিত বনাই দিম তেল আছে কি কৰিলি সেয়া এ আলু ভাজিহে বনাবি তই যেনেকৈ কৈছা যেনেকৈ হাঁহৰ মাংসহে বনাবি মই তই কি বনাবি জনা আছে আগতে খাই পাইছো নহয় চাওঁ আদচোন মই বনাইছো আজি তুমি আম খোৱা যা নহ'ব মই কিন্তু চাই থাকিম তই কি বনাৱ মই বনাইছো মইনা কলিজা মই চাই থাকিব লাগিব কি বনাইছ এতেইকা মই বনালে মাইকী মানুহ উঠি থাকিলে মোক কিবা লাজ লাগে কেলা জুকি কইনাজনী দেখা নাই বনাবলৈ লৈছ বনা কিন্তু নিমখ হালধি মছলা জোখমতে পৰিব লাগিব আৰু দিয়ে যাব নোৱাৰিব কিন্তু তুমি তালৈ যোৱা কিবা লাগিলে মই তোমাক সুধি থাকিম যোৱা সঁচাই সঁচা যাওঁ জানো এই মই কৈছা আজি ঈশ্বৰৰ কাৰণে আলু ভাজি অকণ খাবা বাৰু সুধিবি কিন্তু নোৱাৰিলে হলে হ'ল মোক আলু দিয়া পিঁয়াজ দিয়া মোৰ হলে হ'ল পাৰিছনে বনাব এতিয়া কি দিম প্ৰথম নিমখটোৱে দিওঁ অ' মইনা কলিজা নিমখটো কিমান দিওঁ নিমখটো আধা চামুচ দে আধা চামুচ নে 1 চামুচ আধা চুকা হ'ব আধা নিমখ হৈ গ'ল অ' মইনা কলিজা হালধি কিমান দিম হালধিও আধা চামুচ নে 1 চামুচ 1 চামুচ নিদিয়া আধা চামুচ গেছটো অকণ কমাই লওঁ হালধি কিমান আছিলে আধা চামুচ এইবিলাক চোন মছলা আছিলে ইয়াত বহুত মছলা আছিলে এইবিলাক দিম নে নিদিম দিব লাগিব এই অকমান যে ক'লা ক'লা নিচিনা সেয়া জিৰা গুৰি তাৰ পৰা আধা চামুচ ক'লা আধা চামুচ ইয়াত আৰু মছলা আছে কাষত থকা যে বগা বগা সেয়া হৈছে ধনিয়া গুৰি তাৰো আধা চামুচ ধনিয়া হৈ গৈছে জলকীয়া গুৰি অকণ দে
জলকীয়া গুড়ি কিমান দিম আধা চামুচ জলকীয়া গুড়ি নালাগে মইনা কলিজা কিয় আৰু চামুচ নাই হেই কি চামুচ নাই মানে চব চামুচ শেষ হৈ গ'ল পিটন খাবিগে এতিয়া ৰ তুমি চোৱাহি ইমান চিঞৰি চিঞৰি তোক কোৱাতকে সেই মই নিজে বনোৱা হ'লেই ভাল আছিলে চামুচ অলপ সৰহকৈ কিনিব নোৱাৰো চব চামুচ দি শেষ হৈ গ'ল কৃষ্ণ মইনা কলিজা মইনা কলিজা অ মইনা কলিজা মইনা কলিজা অ মইনা কলিজা চবটো জোখমতে দিছোঁ যেনেকৈ কৈছে মইনা কলিজা আকৌ কিয় বিহুছে তোৰ কেৰাহীত চামুচে তামুচে দি দিলে যে তুমি আছে হিচাপ দি আছা আধা চামুচ হালধি আধা চামুচ নিমখ তই মানে দোকানত এনেকে চামুচে তামুচে দি বনাও আমি হাতে দি দিওঁ নহ'লে খপে দি দিওঁ তুমিহে আধা চামুচকে হিচাপ দি আছা মোৰ ভুল হ'ল প্ৰভু মোৰ ভুল হ'ল মই মূৰ্খ মই যথা মূৰ্খ এইবোৰ চব শেষ কৰি পেলালে ৰাম শেষ কৰি দিলে চব কৃষ্ণ চাই পালে হয় আৰু প্ৰভু তৰাবা আহিলা দেৰি হ'ল আজি বিৰাট ডাঙৰ ঘটনা এটা হ'ল জানানে কি হ'ল ক'বলৈ লাজেই লাগিছে কি হ'ল কোৱাচোন ৰ'বা তৰাবা কিবা হ'ল ছাৰ আহিলা হয় ছাৰ তৰামাই ছাৰ তোমাৰ তাত 100 ৰুপিজ এটা হ'ব নেকি আছে দিছোঁ ৰ'ব দিছোঁ বুলি কৈ গুচি গ'ল যে কুমকুম তোমাৰ ওচৰত 100 টকা এটা কেছ হ'ব নেকি 100 টকা আছে কিয় এই কিবা বস্তু এটা কিনিবলৈ আছে কি কিনা আছে আৰু আছে যদি দিয়াচোন ৰ'বা এইটো লোৱা থেংক ইউ দেই মই পিছবেলালৈ ঘূৰাই দিম ঠিক আছে ছাৰৰ ৰুমত আকৌ কি কিনিবলৈ যায় ছাৰ এক ছেকেণ্ড ছাৰ 100 টকাটোৰ কথা কৈছিল যে এইটো লওক থেংক ইউ তৰামাই ৱেলকাম ছাৰ আনকি মুখে দিব লাগে কিহৰ পইচাটো তৰাবাই মোৰ পৰাহে লৈ আনিছে হয় নেকি এইজনী মানে বাইদেউ কওকচোন সঁচাকে আপুনি মোৰ বিয়াৰ ৰিক্সটো লৈছে না লৈছোতো এই আপুনি এনে কৈছে কিজানি আপুনি দেখোন আগতেও মোক কইনা চাই দিম বুলি কৈছিলি ক'ত কইনা চাই আছোতো ক'ত চাইছা বহুত জেগাত চাইছো এতিয়া মানে ইমান ছোৱালী চাই দিলো ফাইনেলি কৰিব পৰা নাই ফাইনেল হ'লে আপোনাক জনাম দেই হ'ব কিন্তু ভাল চাই চাব চাম আকৌ তেতিয়াহ'লে মই যাওঁ ঠিক আছে কোৱাটো ক'লো বাৰু চাম বুলি কিন্তু এখেতৰ কাৰণে ছোৱালী ক'ত পাম ভণ্টিও এটা মহামূৰ্খ ঐ দাদা তাক মূৰ্খ বুলি কৈ অপমান নকৰিবি হেই কি হৈছে এটা জধা মূৰ্খ কিহৰ দুখত ৰচোন তোৰতো এখন দোকান আছে আজি অত বছৰে থানাৰ মানুহখিনিক তই ভাতে চাহে বনাই খুৱাই আছ তোক ভাজি বনাবলৈ দিলো তই চামুচৰ এচামুচ হালধি চামুচে তামুচে কেৰাহীত বহাই দিলি হা কিবা এটা হৈ আছে বৌ চাইডৰ চুলিটোও কাটি দিলো যেন ভণ্টি মই ইয়াৰ চাইডৰ চুলিটো সুৰাই দিওঁতে ঘিৱে চিৱে ওলাই গ'ল যেন পাইছো
শুন কি হ'ল কিয় কান্দিছ কি হ'ব বৌ মোৰ জীৱনটো এৰা ময়ো আজিৰ কাণ্ডটোৰ পাছত চিন্তা এটা কৰিছো হেকচালি কৰিব নালাগে চিন্তা এটা কৰিব লাগিব কিবা এটা কওক বৌ তাকে তই এটা কাম কৰ নহ'লে তই আকৌ প্ৰথমৰ পৰা জন্ম ল আকৌ অঁ মানে কেঁচুৱাৰ পৰা জন্ম ল তই ডাঙৰ হবি লাহে লাহে মই তোক ট্ৰেইনিংবোৰ দি যাম আৰু এদিন দেখিবি তই হবি স্মাৰ্ট LED মোহন স্মাৰ্ট হওঁ যদি লিষ্ট এটা লৈ চাব পাৰি পাৰি শুনচোন তই ফাৰ্মাচীলৈ যা ফাৰ্মাচীলৈ গৈ ব্লিচিং পাউডাৰ অলপ লৈ আহ ইমান চোতালখনত খেলাই হৈছে চাইডে চাইডে অলপ ছটিয়াই দিব লাগিব যা সোনকালে যা মোহন আই ল'ৰা তই চাপৰি গলি যে মই জন্ম হ'লোৱে বৌ কি গৰ্ভধাৰণ নকৰিলে দেখোন ই জন্ম হোৱা নাই সি আবিৰ্ভাৱ হৈছে পাগল ছাৰৰ আগত 100 টকাটো তোমাৰ বুলি নোকোৱা হ'লেও হ'লহেঁতেন দিয়া ছাৰে পিছত গম পালে বেয়া নাপাব কিয় বেয়া পাব আৰু ছাৰেনো গম পাব কেনেকে কেনেবাকে তোমাৰ মুখৰ পৰা ওলাই গ'ল হয় যদি নোলাই আৰু দিয়া বেছি ষ্টাডি কৰি থাকে কিয় নকম মোৰ পৰা টকা লৈ গৈ পেলাই ছাৰক দি পেলাই নাম কিনিব বিচাৰিছে এনেকৈ হ'লে নহ'ব নহয় বাবা কোনোবা ফালে গৈছিলে ফাইল এটা দি আহিলো তই মই ভাত এঠাল দি আহিলো মানে আপোনাৰ কাম আছে আপুনি ফাইল দিলে আমাৰ কামবোৰ আমি ভাত এঠাল দিলো তা বাবা এনে মাথাত চুলি নাই ডাইৰেক্ট ৰ'দ পৰে তালুত মাথাটো গৰম কৰি নলবি তই যোনফালে আইছা ইফালে যা মই মোৰ ৰাস্তাত মই যাম আৰে মোৰ ৰাস্তাত কিয় আহিলি তই মোৰ আছা মোৰ ইজ্জত আছে হ'ব দে বেয়া নাপাবা না যাগে মোহন যাগে তুমি ইমান সৰু কথা বহাচোন বহা না যাগে মোহন যাগে শুনা যা না মোহন যা এই ল'ৰাটোলৈ পকৰি বনাম বুলি ভাবিছিলো গুচিয়ে গ'ল নহয় তুমি পকৰি